ওই বাক্সাক তো নুলাই না বাঘ শুন স্কুল টাইমত ৰানিঙত মই ফাৰ্ষ্ট আছিলোঁ মোৰটো মই কৰিম তোৰটো কি কৰিম পাৰবি কাৰো বা ধোৱা পাৰিম কাপোৰ খুলিম না সেই মাজত নামি যাব লাগিব পানীটো ঠাণ্ডা তো ই যদি যায় এতিয়া গোটেই সম্পত্তিখিনি মোৰ সম্পত্তিৰ কাৰণে কিমান টকা হ'ব জানে আপুনি জাষ্ট কিমান হ'ব আৰু বেছি নাই মোৰ সম্পত্তিৰ নামত তো এনেকুৱা ডেষ্টিনেশ্যন আহিলে বহুতে নিজৰে মনটো ভাল লাগে একদম শান্তি মন বিন্দা আছে একেবাৰে মানে কি ক'ম মানে বাঘ চাক যদি আহি যদি পানী খাব বিচাৰে তো পানী খাই বোলে আকৌ বোলে তাৰে লগত বোলে নাস্তা বোলে আমি খাব গুড মৰ্ণিং এণ্ড ৱেলকাম টু উল্টাপা তো এটা নতুন ব্লগত আপোনালোকৰ চবৰে স্বাগতম জনাইছোঁ তো আজি এটা নতুন ডেষ্টিনেশ্যন যাম বুলি ভাবিছোঁ কাৰণ ৰাম মন্দিৰ অহাৰ পৰা অযোধ্যাৰ পৰা অহাৰ পৰা কত মানে ভিডিঅ' বনাব যোৱা নাছিলোঁ বহুত প্ৰব্লেম গ'ল কিবা অমুক তমুক তো এনেকৈ আৰু কিছুমান গুচি গ'ল আৰু 2 সপ্তাহ 3 সপ্তাহ হৈ গ'ল ভিডিঅ' দিয়া নাছিলোঁ তো আৰু ফাইনেলি আহি গ'লোঁ আই এম বেক ইয়াৰ ৰুমৰ পৰা আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ তো গমেই পাই আৰু কি যোনটো জেগাত যাম বুলি ভাবিছোঁ বন্দাৰ এটা বেলেগ চাইডে ৱাটাৰফল এটা আছে ইয়াৰ ভৰসাত যাম বুলি ভাবিছিলোঁ এতিয়া এই লোকেশ্যনটো বিচাৰি পোৱা নাই হেং মাৰি আছে মোবাইল অমুক তমুক নাটক জীৱনটোত এনেকুৱা নাটক বহুত আছে এটা নাটক ই কৰলা এতিয়া গম নাপাওঁ আৰু কি হয় তো এইপিনে ৰখোং চাওঁ অলপ মোৰ তাতো চাব লাগিব তো চাই কথা পাতি আছোঁ আৰু এই চবতছে নাটক মই পালোঁ অলপ সময় ইণ্টাৰনেট কানেকশ্যন অলপ ইছ্যু আছে ফাইনেলি এটা ৰাস্তা পালোঁ এই পিন্ধি ডাইৰেক্ট বন্ধা হৈ এনেকৈ সোমাব লাগে লেকিন এতিয়াও এইটো কনফাৰ্ম হোৱা নাই মানে যাব পাৰি ৱাটাৰফলক লগি ৰাস্তাটো বলকচোন যাই থাকোঁ ষ্টাৰ্ট কৰিলোঁ মোৰ জেডেক্স টেনাৰখন আৰু এটা কথা কওঁ অযোধ্যা যে গৈছিলোঁ বহুত মনটো বহুতে ভাল লাগিছিল খালি এটা আফচোচ থাকিল যে আমাৰ বেগ এটা আছিল তাতে মন্দিৰৰ বস্তু আছিল বহুত গংগাজল কিবা মূৰ্তি আছিল সেইটো বেগটো আহি থাকোঁতে ট্ৰেইনৰ পৰা আমাৰ বেগটো গাইব কৰি দিলে কোনোবাই সেই বেগটো চুৰ কৰি দিলে সেই বেগটো চুৰ কৰাৰ কাৰণে বহুত মনটো দুখ লাগিল তাৰপিছত বহুত বস্তু আছিল তাতে তো এইটোৱে আৰু আকৌ আছিল ৱাটাৰফল নিজৰ ঝৰ্ণা টাইপৰ যে আছিল অঁ পাহাৰৰ যে পানীখিনি গোটেই নামি এইটো চাইডে ন থেংক ইউ তো এইটো ৰাস্তা বোলে ৰিয়েকশ্যন ভিডিঅ' কিন্তু আজি ভিউ পইণ্ট ভিউ জাগা কিন্তু মজা গাই মাতা আপুনি মোক অলপমান ৰাস্তাটো দিয়কচোন প্লিজ এক্সকিউজ মি য়েছ এইপিনে এটা ৱাটাৰফল এটা আছিল ন কোনটো চাইডে আছিলে চিধাই ক'ত তো ভিউ পইণ্টটো বঢ়িয়া বাকী গাড়ী নাযায় বোলে তাকেলৈকে তো এতিয়া ইয়াৰ পৰা অলপ আমাৰ জাৰ্ণিটো অলপ জংগলী হ'ব জংগলী অফ ৰ'ডিং চাব পাৰে মেন ভাৰ্চেছ ৱাইল্ড তো ভিউ পইণ্টটো মজা তো আজি অলপ এটা এক্সট্ৰিম লেভেলৰ ৰাইড কৰিম তো বলক হেলমেটটো লৈ যাব লাগিব নহ'লে গাইড কৰি দিব কোনোবাই এই মানবা লাগিব ভিউ পইণ্ট চাওক বেয়া আপোনালোকে এবাৰ মজা পাহাৰীয়া মই পাহাৰ জেগাই বেছি ভাল পাওঁ তো এই পাহাৰতে লৈ আনিছে ভাল জেগা মজা জেগা খালি ৰাস্তাটোত চাবি অলপ যাই থাকোঁতে সাৱধান বাকী কিন্তু এতিয়া মজা জেগাত যাই আছোঁ কিন্তু এতিয়া দে গাইছ চাব পাৰে মই মেন ভাৰ্চেছ ৱাইল্ড জংঘলৰ মাজত আহিছোঁ আজি সাপ খাবৰ কাৰণে গাইছ এবাৰ চাওক এৰে ভিউ পইণ্টটো 360 वाला ভিউ মাই গড ব্লগার বনা কমান্ডো টিজাৰ পৰা আহি আছোঁ এতিয়ালৈকে জাগা পোৱা নাই ডেষ্টিনেশ্যন পোৱা নাই ক'ত যাই আছোঁ খালি জংঘলৰ মাজেদি যাই আছোঁ সেইটোৱে জানো বাকী আৰু গম নাপাওঁ ভাগৰ লাগি গ'লে গাইছ ওই বাক্সাক তো নুলাই না বাঘ পৰমেশ্বৰ তইতো লাগিব পাৰ চাহ কমান্ডো হয় তই শুন স্কুল টাইমত ৰানিঙত মই ফাৰ্ষ্ট আছিলোঁ মোৰটো মই কৰিম তোৰটো কি কৰিবি এইটো বেয়া কথা কৰিছে কিন্তু খেলি আছে মোৰ লগত দেখছি না গাইছ ৰানিঙত বোলে মই বাঘৰ লগত টক্কৰ দিম কি কয় তো গাইছ চাওক আহি কেনেকুৱা এটা অফ ৰ'ডিং কি মজা অফ ৰ'ডিং এৰে ওপৰত দি যাম এতিয়া চাব পাৰে
हमारे पास তো গাইছ আহি সেই পাহাৰত আমি মহাদেৱৰ মন্দিৰ পালোঁ। তো ওম নম শিৱায় হৰ হৰ মহাদেৱ। তো মহাদেৱৰ আশীৰ্বাদ আছে, আকৌ কোনো কৰিব নোৱাৰে, বাছ হৰ হৰ মহাদেৱ। বাকী জংঘলখিনি বঢ়িয়া, পাহাৰ। তো গাইছ আহি পালোঁ ৱাটাৰফল এটা, লেকিন জেগাটো অলপ অফ ৰ'ডিং টাইপৰ জেগা, কপ্পা লগা হৈ আছে। ইয়াতে পানী নাই, শুকাই আছে নেকি গম নাপাওঁ। তো যাই থাকোঁ দিয়কচোন বলক আগত। ই কিন্তু আনিম বুলি কয়, পানীত টাকালৈকেতো লৈ আনলাক। ঐ ভাই ৱাটাৰপ্ৰুফ নিয়ে মোবাইল, আবে ৱাটাৰপ্ৰুফ নহয় বে। তো আনিতো পূজা চূজা হৈছে নেকি গম নাপাওঁ। কাষত বাতি চাতি আছে, সেইপিনে ৱাটাৰফল এটা আছে, শুকাই আছে। বলক তাকেলৈকে যাওঁ। তো গাইছ ই ডাঙৰ ৱাটাৰফল এটাত আনিম বুলি কৈছে। কাপোৰ চাপোৰ লৈ আনিছিলোঁ গা চা ধুম বুলি, লেকিন আহি চাওক কি কোনটো ৱাটাৰফলত লৈ আনিছে মোক। লৈ আহিছোঁ কিন্তু এইটো সঁচা কথা হা। এইটো ৱাটাৰফলত গা ধুম না কি কৰিম আৰু, মুখে ধুম আৰু, উপায় নাই, লাষ্ট অপশ্যন। তো এনেকুৱা লগৰ আছে, ডাঙৰ ৱাটাৰফল বুলি কয়, এটা নাংমাইন্তি এটা ৱাটাৰফলত লৈ আনিছে। তথাপিও ইয়াতে বহিম আৰু, উপায় নাই, ইমান কষ্ট কৰি আহিছোঁ যিহেতু। তো মজা পাৰবি গা ধুবা, ধুব পাৰিম। কাপোৰ খুলিম না, সেই মাজত নামি যাব লাগিব। পানীটো ঠাণ্ডা না গৰম খাব লাগিব। ঠাণ্ডা पानी साफा से ना? पानी साफा, लेकिन पानी ठंडा। अभी तू नहाने का मन कर रहा है क्या? बहुत ज़्यादा परमेश्वर ठंडा है ना? ठंडा है। गा धो लेते, गा तो धुलो नहीं की करबी? बोल लाइट लूम नहीं चेरापुंजी जाओ, एतिया ओलाओ, गा धुई पे नहीं क नहीं बोलेंगे फिलहाल। এটা আহি বোলে এডভেঞ্চাৰ কৰে, কি এডভেঞ্চাৰ? এইপিনে ফাঁকে ফাঁকে বোলে ওপৰত যায়। তো ই যদি যায় তেতিয়া গোটেই সম্পত্তিখিনি মোৰ, প্ৰথম কথা। আৰু এইপিনে মোৰ সম্পত্তিৰ কাৰণে কিমান টকা হ'ব জানে আপুনি? জাষ্ট ইমান হ'ব, আৰু বেছি নাই মোৰ সম্পত্তিৰ নামত। মহাত্মা গান্ধীৰ এটাই আছে মোৰ, বাছ। তো নালাগে আৰু সম্পত্তি ইয়াক যাব নিদিব আজি। তো নালাগে যাব সেইপিনে। আহি পেলাই বহুতে ভাল লাগছে। এটা আপোনালোকে 360 वाला ভিউ এটা এনজয় কৰক, চাওক। ये देखिए ड्रोन शॉट। ডেষ্টিনেশ্যন আহি পেলাই বহুতে নিজৰে মনটো ভাল লাগে, একদম শান্তি মন, বিন্দাছ একেবাৰে। মানে কি ক'ম, মানে ইটো বোলে জেগাত ই বেছি টাইম নাথাকে বোলে, কাৰণটো ইয়াৰ বোলে ভয় মানে কি বোলে, বাঘ চাঘ যদি আহি যদি পানী খাব বিচাৰে, তো পানী খাই বোলে আকৌ বোলে তাৰে লগত বোলে নাস্তা বোলে আহি খাব। তো সেইকাৰণে হিচাপত বোলে ইয়াৰ পৰা এতিয়া ওলাই দিব লাগে বোলে। তো আমি ইয়াৰ পৰা এতিয়া ওলাই দিওঁ। তো যাই থাকোঁ বলক গাইছ, তলত লগ পাই আছোঁ। তো বলক, এই যোনটো জেগাত যাই আছোঁ এইটো পূৰা ৰেষ্ট্ৰিক্টেড এৰিয়া, ফৰেষ্টৰ ডিপাৰ্টমেণ্টৰ এৰিয়া। তো আমি প্ৰথমতে গম পোৱা নাছিলোঁ। তো কেইজনমান ফৰেষ্টৰ মানুহ আহিলে, তাত মানা কৰিলে আমাক ইয়াতে ভিডিঅ' ফটো আকৌ মানে এণ্ট্ৰি নহয় ইয়াতে। ইয়াৰ কাৰণে হৈছে এইটো গম নাপায়, ডাইৰেক্ট লৈ আনিছে। তো আকৌ নাই, মানুহখিনি ফৰেষ্টৰ মানুহখিনি সুধিলে ক'ৰ পৰা আহিছে, কি কথা, ভিডিঅ' বনাইছিলোঁ নেকি, চালে দুটামান, কৈছে তো এনেকুৱা এতিয়া আমি ভিডিঅ' বনাব নোৱাৰিব, তো আপোনালোকে নতুন কাৰণে আজি যাওক। তো খেদি দিলে, তাৰপৰা এতিয়া আমি ওলাই আহিছোঁ দুটাই। তো কি ক'ম লাইফত, আকৌ নাই, অলপ মই কথা চথা পাতি চব ক্লিয়াৰ কৰি দিলোঁ। তো আজি ভিডিঅ'ৰ কাৰণে এইখিনি আছিল। যদি ভিডিঅ'টো ভাল পালে তো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব, কমেণ্ট কৰি দিব। ৰাম ৰাম। লাভ ফ্ৰম অজি মেংগো। অজি মেংগো ইয়াৰ চেনেলৰ নাম হয়। ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ। বাই গাইছ, নেক্সট ভিডিঅ' পাই যাব বহুত জল্দি। চাকাত এটা লক কৰিছিলোঁ মই, সেই চাকাৰ লকটো লক হোৱা নাছিল প্ৰথমতে, চাব পাৰে। এই চিষ্টেমত লক কৰিছোঁ, মানে এইটোত লক ক'ব লাগে, মই এনেকৈ লক কৰিছোঁ। মই লকো কৰা নাছিলোঁ প্ৰথমতে, এনেই লক লগাই থৈ দিছিলোঁ। এতিয়া মই গাড়ীখন এতিয়া চলাই আহি গম পালোঁ কি এটা আৱাজ উঠি আছে, লাষ্টত গম পালোঁ এই লকটো খোলা নাই। তো মোৰ মাথা গৈছে প্ৰথমতে, ব্ৰেইনো গৈছে, চব গৈছে, উপায় নাই আৰু এতিয়া খোলোঁ লক।